গাইজ মাঘ বিহুৰ কাৰণে মেজি বনাবৰ কাৰণে আমি ৰেডি হৈছোঁ আৰু যিহেতু সৰুকৈ বনাম একেবাৰে পোৱালি একেবাৰে সৰু সেইটো কাৰণে কলগছটো প্ৰথমতে লাগিব কলগছ কাটিবলৈ আহিছোঁ বলক তেতিয়াহ'লে কলগছ কাটা আৰম্ভ কৰিম গাইজ 5টা ফুটা লাগিব ইয়াত এটা চাৰিটা ইয়াত গাইজ বাঁহ কাটা হৈ গ'ল এইকেইটা খুঁটাকেইটা যোনকেইটা লাগিব এইকেইটা খুঁটাকেইটা কাটি লৈছোঁ সৰু সৰু আৰু ইয়াৰ পৰা উঠাম ইয়াত যিমানখিনি আছে ইয়াৰ পৰা খৰিখিনি উঠাম আৰু বনোৱা আমি আৰম্ভ কৰিম তেতিয়াহ'লে বলক বনাবৰ কাৰণে আৰম্ভ কৰোঁ চলো গাইজ ষ্টক হৈ গ'ল 4টা খুঁটা খান্দি দিলোঁ লগতে মাজৰটো খান্দিলোঁ এতিয়া কলগছকেইটা লগাই দিম ইয়াতে তাৰপিছত আৰু খৰি দি কিনে আমি ৰেডি কৰিম আমাৰ সৰু মেজিটো ৰেডি কৰি দিলোঁ কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি জনাব চব এই ধেনুখন লগাবৰ কাৰণে ইয়াত ওপৰত লগাবৰ কাৰণে ৰেডি কৰি ল'লোঁ তাহাঁতৰ কাৰণে আৰু ডাঙৰকৈ বনাই দিয়া নাই কাৰণ কেলৈ অকল বুজাবলৈ আৰু যে আমি মাঘত কি কৰোঁ মাঘ বিহুত আমি কিনো কৰোঁ মেজিনো কেলৈ জ্বলোৱা হয় সেইবিলাক আৰু দেখুৱাবৰ কাৰণে তাহাঁতক আৰু এইটো বনাই কিনে দেখুৱাই দিছোঁ আৰু শিকাই দিছোঁ যে এনেকৈ বনোৱা হয় তো আজিলৈ ইমানেই অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই